হে গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভাল, মোৰো ভাল। আজি বিশ্বকৰ্মা পূজা, সকলোলৈ শুভেচ্ছা থাকিল। লগতে আজি মই দেখুৱাম আমাৰ সৰু দোকানখন, এবাৰ আপোনালোকক দেখুৱাম। এখন চাওক দোকানখন, এখন মই আপোনালোকক ভালদৰে দেখুৱাই দিছোঁ, এপাক চাওক। চাওক, এইখনেই আমাৰ জুৱেলাৰীখন, বহুত সৰু। এইখনে একচুৱেলি মোৰ দেউতাৰ দোকান, তো মই আপোনালোকক এবাৰ দেখুৱাই দিছোঁ, চাওক। আহাবাৰলৈ নতুনকৈ বনাম, সেইকাৰণে সৰু আৰু চাইনবোৰ্ডখন এইটো কাৰণে নাই। এয়া একচুৱেলি প্ৰসাদ দিয়া হৈ গ'ল, তো মই অকণ আগত দেখুৱাবলগীয়া আছিলে, কিন্তু মই এতিয়া দেখুৱালোঁ। বাৰু যি কি নহওক, এখন চাওক। দোকান, তো আপোনালোক যদি কোনোবা আহিব বিচাৰে এই দোকানখনত, মোৰ ব্লগৰ জৰিয়তে মই আপোনালোকক লোকেশ্যনটো দি দিছোঁ। তেজপুৰ পুথিমাৰী, আপোনালোকে শিৱ মন্দিৰৰ পৰা আহোঁতে বাওঁ ছাইড হয়, তাৰপিছত আগত চেণ্টাৰ আছে, এই আগত চেণ্টাৰ আৰু এইফালে আমাৰ দোকান। তো যদি কোনোবা আহিব বিচাৰে ব্লগৰ জৰিয়তে আহিব পাৰে। মই ভালদৰে দোকানখন দেখুৱাই দিছোঁ। লগতে কোনোবা যদি আহিব বিচাৰে, মই ডেছক্ৰিপশ্যনত মোৰ ফেচবুক লিংকটো দি দিম, তাত মেছেঞ্জাৰত আপোনালোকে মোক মেছেজ কৰিব পাৰে। যেনেকুৱা ধৰণৰ বস্তু লাগিলে, যেনেকুৱা ডিজাইনৰ লাগিলে ইয়াত অৰ্ডাৰ লোৱা হয়। বিয়াৰ পৰা সকলোবিলাক ইয়াত বনোৱা হয়। আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে। বিয়া সবাহ যিকোনো আপোনালোকে য'ত যি দিয়ে সেইবিলাক বনোৱা হয়। যিকোনো ডিজাইনৰ, নতুন ডিজাইনৰ বস্তু ইয়াত বনোৱা হয়, আহিব পাৰে। একচুৱেলি মাল শেষ হৈ গৈছে, অনা হোৱা নাই, আনিব লাগিব। পূজা আগে মাল আনিম। একচুৱেলি ইয়াত চাইনবোৰ্ড আছিলে, চাইনবোৰ্ডখন ভাঙি গ'ল। আৰু দোকানখনৰ নাম তুলসী জুৱেলাৰী। আপোনালোকে আহিলে সুধিলে ক'ব। আৰু যদি মোৰ ব্লগৰ জৰিয়তে আপোনালোকে আহে, পূজা ডিছকাউণ্ট 5% আপোনালোকে ডিছকাউণ্ট পাব। আহক, বস্তু বনাওক, ভাল বস্তু লৈ যাওক, 5% আপোনালোকক ডিছকাউণ্ট কৰি দি দিম। এইখন দোকান আকৌ এবাৰ চাই লওক। আপোনালোকে বিয়া, অন্নপ্ৰসন্নৰ লগতে আপোনালোকে যিকোনো উপহাৰৰ বস্তু আপোনালোকে ইয়াত বনাব পাৰে। তো আহক, 5% ডিছকাউণ্ট লৈ বস্তু লৈ যাওক। এইজনা মোৰ ভাইটিয়ে ঘৰতে বনাইছিলে, বৰ এটা ঠিক হোৱা নাই, হ'লেও সি চেষ্টা কৰিছে। কিন্তু মই আপোনালোকক দেখুৱাইছোঁ, তুলসীৰ তলতে চাকি এগছ দি পেলাই বিশ্বকৰ্মা বাবাজনক ৰাখিছোঁ। চাওক, সি যে চেষ্টা কৰিছে বনাবলৈ, কেনেকুৱা পালে জনাব আপোনালোকে। বিশ্বকৰ্মাজনা দেখি কেনেকুৱা লাগিছে ক'ব। আকৌ এবাৰ দোকানখনৰ নামটো কৈ দিছোঁ, চাওক। দোকানখনৰ নাম তুলসী জুৱেলাৰী। আপোনালোকে আহিলে সুধিলে ক'ব। আৰু যদি মোৰ ব্লগৰ জৰিয়তে আপোনালোকে আহে, দুৰ্গা পূজাৰ ডিছকাউণ্ট 5% আপোনালোকে আহক আৰু লৈ যাওক। তো ভিডিঅ'টো ইমানেই আছিলে, গাঁৱৰ মাজৰ দোকান, গতিকে বেছি ডিছকাউণ্ট দিব নোৱাৰি। হ'লেও মোৰ ব্লগৰ জৰিয়তে যদি আপোনালোক আহে, 5% ডিছকাউণ্ট দিম। তো ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব পাৰে। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকলৈ ধন্যবাদ। আৰু যিসকলে কৰা নাই, প্লিজ বন্ধু ছাবস্ক্ৰাইব কৰি দিব।